আমি যোৱা 12 অক্টোবৰ তাৰিখে আমি আম্বাচকত দ্য ৰয়েল ফিটনেছ নামেৰে এখন জিম শুভাৰম্ভ কৰিছোঁ আৰু আৰম্ভ কৰাৰ পিছৰ পৰা এই অঞ্চলৰ ভালেখিনি যুৱক ৰাতিপুৱাৰ ভাগত বা আবেলি সময়খিনিত তেওঁলোকে আহি জিম কৰি আছে আৰু মানে আগৰ পৰা এটা সপোন আছিল যে ইয়ং জেনেৰেশ্যনৰ কাৰণে কিবা এটা কৰিব লাগে। তো মই ভাবিছোঁ এই অঞ্চলৰ যিখিনি ইয়ং জেনেৰেশ্যনখিনি আছে, যুৱকসকল আছে, তেওঁলোকে স্বাস্থ্যৰ ক্ষেত্ৰত অলপ যতন লওক আৰু বিশেষকৈ ময়ো নিজে শকত হৈ গৈছোঁ। ঘৰত বহি থাকি খেলা ধূলা নকৰোঁৱে। আগতে হয়তো স্কুলীয়া জীৱনত ছাত্ৰ অৱস্থাত খেলা ধূলা কৰিছোঁ, এতিয়া বৰ্তমানটো ঘৰত বহি থকা হয়। তো মই ভাবিলোঁ বিশেষকৈ মই নিজৰ কাৰণে আৰু যিহেতু মোৰ দাদা এজন জিমৰে ট্ৰেইনাৰ হয়, তেওঁৰ লগত আলোচনা কৰি ইয়াতে দাদা আৰু মই আলোচনা কৰি ইয়াতে জিম উদ্বোধন কৰিছোঁ। মই যোৱাকালি আমাৰ যিগৰাকী ট্ৰেইনাৰ আছে মোৰ দাদা, তেওঁৱে মানে যিসকল যুৱক আছে প্ৰত্যেককে কৈছে যে তোমালোকে গুটখা বা তেনেকুৱা চিগাৰেট ধপাজাতীয় বস্তু যাতে নোখোৱা, আজিৰ পৰা যাতে ত্যাগ কৰা, তাৰ বাবে পৰামৰ্শ দিছে তেওঁ। আৰু বিশেষকৈ নৱপ্ৰজন্ম ইয়াৰ পৰা আঁতৰত থাকিব লাগে, শৰীৰ চৰ্চা কৰিব লাগে, এক্সাৰচাইজ কৰিব লাগে, নিজৰ কাৰণে এঘণ্টা সময় দিব লাগে যাতে ফিট হৈ থাকিব পাৰোঁ আমি। কিবা কিবি পাবজি বা তেনেকুৱা ফ্ৰী ফায়াৰ গেম খেলি মানে সময় নষ্ট কৰাতকৈ মোবাইলত সময় নষ্ট কৰিলে কি হয়, চকুৰো প্ৰব্লেম হয় বা সময়টো নষ্ট হয়। যদি ফিল্ডত ওলাই যায়, ফুটবল বা ভলীবল বা ক্ৰিকেট বা জিমত আহে, তেতিয়াহ'লে নিজৰ দেহাটো ফিট থাকিব, নিজৰ মনটো সুস্থ থাকিব আৰু বিভিন্ন ধৰণৰ বেমাৰ আজাৰৰ পৰা তেওঁলোকে মুক্ত হ'ব। তাৰ বাবে মানে জিমত আহিব লাগে বা এক্সাৰচাইজ কৰিব লাগে বুলি মই ভাবোঁ। জিম চেণ্টাৰখন আছে আম্বাচকতে, কলাইগাঁৱৰ পৰা 8 কিলোমিটাৰ পূব ছাইডত হয় আম্বাচক বুলি ক'লে দৰঙৰ মানুহখিনি এতিয়া চিনিয়ে পায়, যিহেতু ফাৰ্নিচাৰৰ কাৰণে গোটেই আম্বাচক গোটেই দৰঙৰ ভিতৰত বিখ্যাত হৈ পৰিছে ফাৰ্নিচাৰৰ কাৰণে। আম্বাচক বজাৰৰ নিচেই কাষতে আৰোহণ প্ৰাইভেট স্কুলৰ কাষতে দ্য ৰয়েল ফিটনেছ নাম, ইয়াতে আহিলে চিনিয়ে পাব। ইয়াতে জিমৰ কথা ক'লে চবেই চিনি পায় এতিয়া, বিশেষকৈ আম্বাচকৰ প্ৰত্যেক দোকানীয়ে ইয়াতে আহি আছে, দেখুৱাই দিলে গমেই পাব। আৰু ইয়াতে আহিলে ইতিমধ্যে আৰম্ভ কৰিছোঁ, 24 ঘণ্টাই খোলা ৰখা হৈছে, অকল ৰাতি 10টালৈকে খোলা থাকিব। ৰাতিপুৱা 5টা বজাৰ পৰা আৰম্ভ, যিকোনো সময়ত আহিলে ইয়াতে পাব। এডমিশ্যন ৰেহাই দিয়া হৈছে। প্ৰথমতে আমি ভাবিছিলোঁ 1500 টকাকৈ এডমিশ্যন কৰিম, কিন্তু তাৰপিছত আমি আলোচনা কৰি আমি যিহেতু এসপ্তাহৰ কাৰণে আমি এডমিশ্যনটো 1000 টকাকৈ কৰিছোঁ। এতিয়া 1000 টকাকৈ এডমিশ্যন কৰিব আৰু মান্থলি 600 টকাকৈ তেওঁলোকে দিব লাগিব। ট্ৰেইনাৰ আছে আৰু বাকীখিনি ট্ৰেইনাৰে দেখাই দিব। মই সেইদিনাখনো কৈছোঁ যে মই মোবাইলত ভিডিঅ' চবেই চাই, মই ভিডিঅ' চাওঁ আৰু বিশেষকৈ মই এজন মানুহৰ ভিডিঅ' চাওঁ। তেখেত হৈছে দেৱোত্তম অসম, এগৰাকী ডক্তৰ। আৰু মই বিচাৰোঁ আপোনালোকেও ভিডিঅ' চাওক। দেৱোত্তম অসমৰ কিছুমান ভিডিঅ' তেওঁৰ পৰা মই অনুপ্ৰাণিত হৈছোঁ আৰু মই ভাবিছোঁ যে তেওঁ যিদৰে মানে দিহা পৰামৰ্শ আগবঢ়াই থাকে অসমৰ মানুহখিনিক, যে স্বাস্থ্যৰ যতন কিদৰে ল'ব লাগে বা ঔষধ নোখোৱাকৈ এক্সাৰচাইজ কৰি কিদৰে বেমাৰৰ পৰা মুক্ত হ'ব পাৰি, এই বিষয়ে যিদৰে তেখেতে আলোচনা কৰে। আৰু মই ভাবোঁ যে আমাৰ মানুহখিনি, গাঁৱৰ অঞ্চলৰ মানুহখিনি যাতে এক্সাৰচাইজ কৰে, আৰু গাঁৱত তেনেকুৱা জিমৰ সুবিধাটো নাছিলে, গতিকে ইয়াতে যেতিয়া জিমৰ সুবিধাটো ৰাজাপুখুৰীত আম্বাচকত কৰি দিয়া হৈছে, যাতে মানুহখিনি, কিছুমান মানুহ আছে এতিয়াও বহুতে ডায়েবেটিছ পেচেণ্ট হৈ পৰিছে, প্ৰেছাৰ, ডায়েবেটিছ তেনেকুৱা বিভিন্ন ৰোগে দেখা দিছে, তেওঁলোকে আহি এক্সাৰচাইজটো কৰিব লাগে আৰু বেমাৰৰ পৰা মুক্ত হ'ব লাগে। মই বিশেষকৈ দেৱোত্তম অসমৰ পৰা মানে অনুপ্ৰাণিত হৈ মই আজি জিমটো আৰম্ভ কৰিছোঁ।